নমস্কাৰ মই দেখো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নৱদাপ লংগেন কিচেন চেনেললৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই দেখাবলৈ লৈছোঁ অমৃত বৃক্ষ আন্দোলনত ফটো আপলোড কেনেকৈ কৰিব। প্ৰথমতে প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰি ল'ব। যদি আপোনালোকে চাৰ্চ কৰোঁতে না আহা মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে লিংকটো ক্লিক কৰিলে ডাইৰেক্ট প্লে ষ্ট'ৰত গৈ পাব, তাৰপৰা ডাউনলোড কৰিব পাৰিব। আৰু মোৰ এয়া ডাউনলোডিং হৈ আছে। পেজখন এনেদৰে খোল খাব অমৃত বৃক্ষ আন্দোলন। আৰু ইয়াৰ পৰা গৈ মোৰ চাইজে আপোনালোকে দেখিছে যে লগইন বুলি, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকৈ আহিব এখন পেজ। ইয়াত যিটো নাম্বাৰত ৰেজিষ্ট্ৰেশ্যন আগত কৰিছিলে সেইটো নাম্বাৰে ইয়াত ভৰাব লাগিব। মই ইয়াত নাম্বাৰটো ভৰাই লৈছোঁ আৰু ভৰোৱাৰ পিছত চেণ্ড OTP ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰিলে তাত 6টা সংখ্যা এটা OTP যাব। সেইটো যোৱাৰ পিছত ইয়াত আপোনালোকে ভৰাই দিব OTP। ভৰোৱা জেগাত এণ্টাৰ OTP বুলি আছে, ৰেজিষ্ট্ৰেশ্যন OTPটো দিয়াৰ পিছত তলত আছে এণ্টাৰ কেপচা। আপোনালোকে বাওঁ চাইডে যিটো সংখ্যা 6টা সংখ্যা দিয়া থাকিব সেই সংখ্যাটোকে আকৌ সোঁ চাইডে ভৰাই দিব লাগিব। তাৰপিছত এনেকৈ আহিব, এনেকৈ আপোনাৰ নাম, মোবাইল নাম্বাৰ তেনেকৈ সকলোখিনি আহিব, এড্ৰেছ। তাৰপিছত দিব লাগিব ইয়াত আপলোড ফটো। আপলোড ফটোত ক্লিক কৰিব লাগিব। আপলোড ফটো ক্লিক কৰাৰ পিছত এনেকৈ আহিব। ইয়াত আহিলে আপোনালোকে এলাও কৰি দিব। আৰু ওপৰত আছে চিলেক্ট প্লেণ্ট বুলি, আপোনালোকে যিটো পুলি বিচাৰে তাত বহুত ধৰণৰ পুলি আছে, আম পুলিৰ পৰা আদি কৰি আমলখি তেনেকৈ অৰ্জুন। আপোনালোকে যিটো পুলি কৰিব চিলেক্ট তাত পিটিকি দিব, তেতিয়াই চিলেক্ট হৈ যাব। আৰু এয়া গছপুলিটো চিলেক্ট কৰা হৈ গ'ল। এইফালে আহিব অ'পেন কেমেৰা আছে, গেলেৰী আছে, তেনেকৈ আহিব। আপোনালোকে অ'পেন কেমেৰা কৰি ল'ব পাৰে, আৰু যদি ফটো মাৰি থোৱা আছে তেতিয়া গেলেৰীৰ পৰা ফটো দিলেও হ'ব। অ'পেন কেমেৰা কৰাৰ পিছত এনেকৈ এলাও আহিব, আপোনালোকে এলাও কৰি দিব। ফটো আপলোড কৰাৰ পিছত এনেকৈ আহিব, ইমেজ হেজ বিন আপলোড ছাকচেছফুলি। এনেকৈ নাম্বাৰটো অহাৰ পিছত আপোনালোকে গো টু টাস্কৱৰ্ড তাত পিটিকিব, ক্লিক কৰিব। তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ আপলোড ফটো আহিব, আপোনালোকে দুবাৰ কৰিব লাগিব। আকৌ আপলোড ফটো ক্লিক কৰি একেভাগেই দুবাৰ ফটো দি দিব। তেনেকৈ গছপুলিটো চিলেক্ট কৰি ল'ব, তাৰপিছত আকৌ ফটো দিব। ফটো দিয়াৰ পিছত দুবাৰ ফটো দিয়াৰ পিছত আপোনালোকলৈ এনেকৈ আহিব, ডাউনলোড আহিব। ডাউনলোড চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ আহিব, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰিলে চাৰ্টিফিকেটখন এনেকৈ আহিব। ডাউনলোড ক্লিক কৰাৰ পিছত আপোনালোকৰ ফটো গেলেৰীত ওলাবগৈ গৈ এনেকৈ এখন ফটো ডাউনলোড হ'ব। আৰু এনেকৈ আহিব, তেতিয়া সকলো কাম হৈ গ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।